কৈছে ট্ৰাইবেল ভিলেজ চিফ হ'ব এনেকুৱা ধৰণৰ বিতৰ্কিত কথাবিলাক কৈ আছে। তো ৰাইজ ওলাই আহিবই স্বাভাৱিক কথা। নিজৰ শ বছৰ ৩-৪টা পিঢ়ি ইয়াত মানে বসতি কৰি থকা মানুহৰ যদি ভেটি উচন হ'ব খোজে তেখেতসকলে ওলাই আহে নহয়। কালি পৰহি জুই জ্বলাবৰ কাৰণে ওলাই আহিব তেখেতসকলে। আৰু এই কথাখিনি হিমন্ত বিশ্ব শৰ্মাক ৰাভা আশ্ৰমৰ কোনে ইনপুট দি আছে তাত একো কৰিব নোৱাৰে বুলি পেলাই সেইটোহে ভয়ংকৰ। সেই মানুহখিনিক আপোনালোকে চিনাক্ত কৰাটো উচিত। এতিয়া আমাৰ মানুহ থাকিবই, চব জাতিৰে ২ নম্বৰী থাকে। ৰাভাৰো আছে ২ নম্বৰী আছে। মই ইয়াত বহুতবাৰ এওঁলোকে মোক ভবিৱৰ্তন দাবী সমিতিয়ে মাতিছে, মই আহিব পৰা নাই। নোৱাৰা কাৰণে মোৰ ক'বলগীয়াখিনি মই সামাজিক মাধ্যমৰ জৰিয়তে মই কৈ আছিলোঁ। আৰু কৈ থকাৰ কাৰণে মোক কাপুৰুক বুলি লিছে। ইয়াৰে বিয়াগম নেতা দেই, ইয়াৰে বিয়াগম নেতা ৰাভা আশ্ৰমৰ, ৰাভা ছাত্ৰ সন্থাৰে বিয়াগম নেতা মোক কাপুৰুক ভয়াতুৰ কিবা কিবি লিখিছে। ৰাতি 12টাত ফোন মাৰিছিল, মই ফোন উঠোৱা নাই। দুৰ্ভাগ্যজনক ৰাভা আশ্ৰমখন কিয় সৃষ্টি হৈছিল? টংকেশ্বৰ ৰাভাটো নহয়, তেওঁ শৰণীয়া। টংকেশ্বৰ শৰণীয়াই কিয় পাহৰি গৈছে কিয় ৰাভা আশ্ৰমৰ সৃষ্টি হৈছিল? তেওঁ ৰাভা আশ্ৰম আন্দোলনৰ আদিৰ পৰা নাই কাৰণে হয়তো তেওঁ নাজানে ৰাভা আশ্ৰম কিয় বিচাৰিছিল ৰাভা মানুহে। তেওঁতো উত্তৰ পাৰৰহে মানুহ, সেইকাৰণে তেওঁ নাজানে। নিজৰ জাতি হত্যাক বিসৰ্জন দি পেলাই পুনৰবাৰ আৱিৰ্ভাৱ হোৱা মানুহ এজনে কেনেকে ৰাভা জাতি হত্যাৰ বিসৰ্জন হোৱা পৰিৱেশটো তেওঁ কেনেকে উপলব্ধি কৰিব? আটাইতকৈ দুৰ্ভাগ্যজনক কথা। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে টংকেশ্বৰ ৰাভাৰ বিৰুদ্ধে মাত দিলে আজিকালি ৰাভা জাতীয় সংগঠনে সেই মানুহজনক অস্পৃশ্য বুলি কয়। মই ৰাভা ছাত্ৰ সন্থাক 2টাকে নিৰ্বাচনৰ নেতৃত্ব দিয়া মানুহ। মই টংকেশ্বৰ ৰাভাৰ বিৰুদ্ধে মাত মাতি থাকোঁ কাৰণে ৰাভা ছাত্ৰ সন্থাৰ মজিয়াত মই এতিয়া অস্পৃশ্য। মই বুলিয়ে নহয়, বহুজন আছে ৰাভা ছাত্ৰ সন্থাৰ মজিয়াত অস্পৃশ্য। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কিবা ক'বলগীয়া আছে নেকি আজিৰ তাৰিখত? দুমুখীয়াটো জানে। তেওঁ যোৱা বছৰ নৱেম্বৰ মাহৰ 11 তাৰিখে মানে DFO অফিচৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ কাষৰে এখন পাহাৰ, মিলমিলি পাহাৰ, একচালি পাহাৰ বুলি কয়, তাতে অনিল দাসক মানে শিলকুৱাৰীৰ এটা মহল দিয়া কথা আছিল, আবণ্টন দিয়া কথা আছিল। লগে লগে টংকেশ্বৰে গম পাই পেলাই তাত ৰাইজক লৈ পেলাই উদ্দেশ্যি মিটিং এখন কৰিল। তেওঁৰ মানে মিটিং কৰাৰ উদ্দেশ্য কাৰণটোৱে আছিল ট্ৰাইবেল বেল্ট, অসম মানে ভূমি ৰাজহ আইনৰ 10ম অধ্যায়, ইকেইটাই কথা। ৰাভা আশ্ৰম, ট্ৰাইবেল বেল্ট, ইকেইটাই কথা। কিন্তু বৰদুৱাৰ বাগানৰ এইখিনি ভূমি, বাগানৰ ভূমিখিনি কি ট্ৰাইবেল বেল্ট নহয় নেকি? ট্ৰাইবেল বেল্টটো কি ক'ৰবাত অপঙি থাকে নেকি? বাগানৰ ভূমিৰ মাটিখিনি টাউনশ্বিপ যে কৰিব খুজিছে এইখিনিত তেওঁ কিয় মাত মাতিব নোৱাৰে? তাতকৈ ডাঙৰ কথা মানে আকচিয়া বুলি পেলাই এখন ঠাই আছে, বকৰ পৰা অলপমান ওচৰতে, তাতে দুধকুঁৱৰী বুলি এখন পাহাৰ আছে। তাতে অনিল দাস আৰু মানে ভাগ্য কলিতা ডাঙৰীয়াক 2018 চনত মেঘালয়ত যেতিয়া মানে শিল বন্ধ কৰি দিছিল, প্ৰেছাৰ মেচিন বন্ধ কৰি দিছিল, তাতে অসমৰ ৰাস্তা ঘাট বনাবৰ কাৰণে তাতে কুঁৱাৰী খুলি দিছিল চৰকাৰে, ফৰেষ্টৰ মাটি যিহেতু। সিটো বন্ধ কৰিব গৈছিল টংকেশ্বৰে। ট্ৰাইবেল বেল ব্লক কিবা কিবি মানে বহুত কিবা কিবি কৰিছে, তেওঁ কৰিছে, ভাল কথা। ময়ো গৈছোঁ তাত বন্ধ কৰিবৰ কাৰণে। কিন্তু সেইজন টংকেশ্বৰে বৰদুৱাৰ বাগানৰ মাটি মানে টাউনশ্বিপত গ'লে কিয় মাত মাতিব নোৱাৰে? এই চৰিত্ৰটো ৰাভা জাতীয় সংগঠনবিলাকে কেতিয়া বুজি পাব? নে ৰাভা জাতীয় সংগঠনবিলাকক টংকেশ্বৰৰ দৰে চৰিত্ৰ গ্ৰহণ কৰি আছে নেকি আজিকালি? এইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। তাতকৈ ডাঙৰ কথা, গোৱালপাৰাৰ ৰাভা আশ্ৰম অঞ্চলৰ এখন পাহাৰ, ঐতিহাসিক পাহাৰ, চিতলমাৰী বনগাঁও বুলি পেলাই এখন পাহাৰ আছে, যাৰ কাষতে লাগি আছে নাইতাৰা চৌতাৰা বুলি পেলাই প্ৰায় 12-15 হাজাৰ বিঘাৰ এটা নেচাৰেল বিল। সেই বিলটো লাহে লাহে পোত যাই আছে। তাৰমানে মানে চিতলমাৰী বনগাঁৱৰ পাহাৰ খননৰ ফলত মানে বিলটো পথ গৈ আছে। এটা ঐতিহ্যপূৰ্ণ পাহাৰ মানে বিল এখন। সেই যে তাতে যে এতিয়াও আজিৰ তাৰিখতো যে মানে পাথৰ কুঁৱাৰী চলি আছে, তাৰ শিল তাতে ভাঙি পেলাই নেশ্যনেল হাইৱেৰ কাৰণে লৈ আহি আছে, তাৰ পাহাৰ কটা মাটিখিনি হাইৱেত লৈ আহিছে। টংকেশ্বৰ ৰাভাই সেই পাহাৰখনৰ কথা কোনোদিন দেখা নাপায়। দেখা নোপোৱাৰ কাৰণ কি জানেনে আপোনালোকে? দেখা নোপোৱাৰ এটাই কাৰণ, যিকেইজন মানুহে পাথৰ কুঁৱাৰী তাৰে মাটি কটা শিল কটা কাৰ্যৰ লগত জড়িত হৈ আছে, সেই মানুহখিনি দুধনৈৰ আশে পাশে থকা মানুহ। আৰু সেই মানুহখিনিৰ অক্সিজেন লৈ পেলাই টংকেশ্বৰে দুধনৈত থাকি পেলাই ৰাভা আশ্ৰমক শাসন কৰি আছে। আৰু সেই অক্সিজেন দিয়া মানুহখিনিৰ বিৰুদ্ধে তেওঁ কেতিয়াও মাত নামাতে। তেওঁ যদি ৰাভা আশ্ৰমৰ ত্ৰাণকৰ্তাই হয়, ৰাভা আশ্ৰমৰ যদি এনেকৈ জৈৱ বৈচিত্ৰ্য ধ্বংস হোৱাটো বেয়া বুলিয়ে ভাবে,
শীতলমাৰী বনগাঁৱত আজি তাৰিখত দিনত 15 100 150 ট্ৰাক চলি আছে। তাৰ পৰা মাটি শিল চব উলিয়াই নেশ্যনেল হাইৱেত ব্যৱহাৰ কৰি আছে। কোনোবা লৰাই যদি তাতে ৰাস্তাত ওলাই পেলাই যদি ট্ৰাক ৰখাই পেলাই কয় ৰাস্তা বেয়া হৈ আছে, আপোনালোকে ৰাস্তা ভাল কৰিব লাগিব, এনেকুৱা যদি ক'ব খোজে, লগে লগে ধূপধাৰা ৰংজলীৰ পুলিচ গৈ পেলাই তাত হাজিৰ হয়, তাতে কুবাই। কোনে কাৰ সাহসত কৰি আছে এইবিলাক? সেই মানুহবিলাকক টংকেশ্বৰ চিনি নাপায় নেকি? সেই মানুহবিলাক যিবিলাক মানুহে কোব খাই আছে সেইবিলাক টংকেশ্বৰ ৰাভা হাছঙৰ ভোটাৰ নহয় নেকি? দুৰ্ভাগ্যজনক কথা। আৰু ইয়াৰ বিৰুদ্ধে যিসকলে মাত মাতে সেইসকলক ৰাভা ছাত্ৰ সন্থাই কোবাব খোজে, ভয়াতুৰ বোলে, কাপুৰুষ বোলে, অস্পৃশ্য বুলি ক'ব খোজে। দুৰ্ভাগ্যজনক কথা। মই সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক আহ্বান জনাও, ইখন আচলতে প্ৰকৃততে জাতি মাতি ভেটি ৰক্ষা কৰা চৰকাৰ নহয়। তাৰ প্ৰমাণ কাৰ্বি আংলং বিটিআৰ কিমান কম, এই বাগান কিমান কম। তাতকে বেছি দুৰ্ভাগ্যজনক কথা, ট্ৰাইবেল বেল ব্লক 6 শিডিউলৰ মাটি কোনো পধ্যে কাকো দিব নোৱাৰা এটা আইন থকাৰ স্বত্তেও ইখন চৰকাৰে, হিমন্ত বিশ্ব চৰকাৰখনে কেনেকে মাটি দিব খুজি আছে, এইটো আটাইতকৈ দুৰ্ভাগ্যজনক, আটাইতকৈ ভয়ংকৰ খবৰ এইটো অসমৰ জাতীয় জীৱনৰ কাৰণে। দিহা পৰামৰ্শ দেখুৱাম, ৰাইজক ৰাস্তা দেখুৱাম, দিছপুৰো নহয়, দিছপুৰৰ পৰা বাহিৰলৈকে ক'ত লৈ যাব লাগে তাৰ চিন্তা চৰ্চা এটা চলি আছে। সেইটোৰ কাৰণে আজি নাগৰিক সভাৰ আহ্বান হৈছে। নাগৰিক সভাই নিশ্চয় এটা ৰাস্তা দেখুৱাব। ইয়াৰ এই সংগ্ৰামটো কোনটো মঞ্চলৈকে গ'লে হিমন্ত বিশ্ব চৰকাৰৰ চকী লৰিব পাৰে, সেই মঞ্চলৈকে যোৱাৰ ব্যৱস্থা নিশ্চয় কৰিব। হ'ব পাৰে, ডাঙৰ কথা নহয়। চৰকাৰে যদি গুৰুত্ব নিদিয়ে, চৰকাৰে যদি এনেকুৱাই বিচাৰিছে, তেতিয়াহ'লে ফিৰিঙতিৰ পৰা খান্দৱ নহয়, আৰু কিবা কিবি ঘটিব পাৰে, যদি চৰকাৰখনে বিচাৰিছে। নিশ্চয় ভুগিব। ইয়াৰ মানুহখিনি ইমানৰ পিছতো ভোট দিব জানো? তেওঁলোক ইয়াৰে মানুহখিনিতো গোটেই ভোটাৰ, আপোনালোকে নিখি বিজেপিৰ ভোটাৰ। এই বিজেপিৰ ভোটাৰখিনি কংগ্ৰেছে পৰিচালিত আন্দোলন বুলি কোৱা নাছিল জানো? স্বয়ং মুখ্যমন্ত্ৰীয়ে কোৱা নাছিল জানো? আৰু মুখ্যমন্ত্ৰী ক'বৰ কাৰণে ইনপুটটো কোনে দিছিল? ইয়াৰে নেতাই দিছিল, নিশ্চয় ইয়াৰে নেতাই দিছিল। কোনোবাই ইফালে গৰু চাপ্লাই হোৱা গাড়ীৰ পইচা খাই আছে, সেইবিলাকে পঞ্চায়তৰ কাম কৰি থকা নেতা আছে, তেখেতসকলে MLA লগত মিলি পেলাই এই ইনপুট বিলাক দিছিল। গোবিন্দ ৰাভা এগৰাকী কংগ্ৰেছ কৰা মানুহ আছিল, হয় তেখেত, এতিয়া তেওঁ কংগ্ৰেছ কৰা নাই। আৰে 10 বছৰ আগত কংগ্ৰেছ কৰাটো চিৰদিন কি গাত লাগি থাকিব নেকি? তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা কেনেকে মোবাইল নাম্বাৰ পৰ্ট হোৱাৰ দৰে কংগ্ৰেছৰ পৰা বিজেপি হৈ গ'ল? এইটোতো দুৰ্ভাগ্যজনক কথা। আৰু এই ইনপুট দিয়া মানুহবিলাক এতিয়া সমাজৰ কাৰণে আটাইতকৈ ভয়ংকৰ। ধন্যবাদ। বদন নহয়, তাতকে যদি কিবা আছে সেইটো আপোনালোকে ক'ব পাৰে এতিয়া।